APSC বা UPSC প্ৰিপেৰেশ্যন কৰি থকা ষ্টুডেণ্টছবিলাকক যদি আপোনালোকে সোধে যে এক্সামটো আপোনালোকে কিয় ক্লিয়াৰ কৰিব বিচাৰিছে, চ' 90% মানুহে চাগে ক'ব যে আমাক পাৱাৰ, চেলাৰী আৰু ছ'চিয়েল ষ্টেটাছ এটা লাগে। কিন্তু এইখিনি যদি আপোনাৰ মটিভেশ্যন হয়, তেতিয়া আপুনি এই প্ৰিপেৰেশ্যনটো ছমাহতছে বেছি কৰিব নোৱাৰিব। হেল্ল' এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি মই আপোনালোকক APSC বা UPSCৰ কোনো শ্বৰ্টকাট দিবলৈ নাযাওঁ। আজি মই কথা পাতিম এই এক্সামটোৱে কেনেকৈ আপোনাৰ পাৰ্চনেলিটি, কেৰেক্টাৰ আৰু ইণ্টেলেক্টটো ডেভেলপ কৰে, আপুনি এক্সামটো ক্লিয়াৰ কৰক বা নকৰক। প্ৰথমতে আৰম্ভ কৰাৰ আগতে মই মোৰ ক্ৰেডেঞ্চিয়েলছখিনি আপোনালোকক ক'ব বিচাৰিছোঁ। মোৰ নাম দেৱপ্ৰতিম শৰ্মা আৰু মই গ্ৰেজুৱেশ্যন কৰিছোঁ ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙত আৰু মই মাষ্টাৰ ডিগ্ৰী হয় ইঞ্জিনিয়াৰিঙত। তাৰ লগতে মই 3 বছৰ চাইট এটাত কাম কৰিছোঁ আৰু APSC আৰু UPSCৰ লগত লাষ্ট 5-6 ইয়াৰ্ছৰ পৰা জড়িত আৰু মই 3বাৰ APSC মেইনছ দিব পাৰিছোঁ। এতিয়া এইখিনি কথা আপোনালোকৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয়, কাৰণ মই এজন এছপিৰেণ্টৰ গোটেই লাইফটো জীয়াইছোঁ। মই ঘৰত থাকি পঢ়িছোঁ, এজন ৱৰ্কিং এক্সপিৰিয়েণ্ট হৈ পাইছোঁ। মই 14 আৱাৰ্ছ কাম কৰি ডিউটি কৰি মই মোৰ এটা ছাইটত ফিজিকেলি মেণ্টেলি মোৰ টোটেল ইনপুট দিয়াৰ পাছত মই আকৌ গৈ পেলাই প্ৰিপেৰেশ্যন কৰি পাইছোঁ। সেইকাৰণে মই এজন এছপিৰেণ্টৰ বা এজন বিগিনাৰৰ যোনখিনি খুদুৱনি বা মনৰ কুৱেশ্যনছ সেইখিনি গোটেইখিনি বুজি পাওঁ। আৰু সেইকাৰণে যদি আপোনালোকক অনেষ্ট গাইডেঞ্চ আৰু ফিডবেক লাগে, কাইণ্ডলি ভিডিঅ'টো লাইক কৰিবই আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' প্ৰথম কথাটো হৈছে গভৰ্নেন্স, মানে প্ৰথম কথাটো হৈছে এডমিনিষ্ট্ৰেশ্যন বা প্ৰশাসন কি হয় বা প্ৰশাসনিক বিষয়া কি হয়। এতিয়া আপোনালোকেতো জানে যে চৰকাৰ আহে আৰু গৈ থাকে, কিন্তু আমাৰ এটা ষ্টীল ফ্ৰেম অফ ইণ্ডিয়া আছে যোনটো চৰ্দাৰ বল্লভভাই পেটেলে কৈছিলে। এই ষ্টীল ফ্ৰেম অফ ইণ্ডিয়াটো হৈছে আমাৰ প্ৰশাসনিক বিষয়াবোৰ। এই প্ৰশাসনিক বিষয়াবিলাকে আমাক এটা ধাৰাবাহিকতা দিয়ে। এতিয়া এই ধাৰাবাহিকতাটো কেনেকৈ দিয়ে যদি আপোনালোকে বুজিব খোজে, আজি ভাবক যে 1950ত কোনোবা এজন মানুহক মাটিৰ এটা পাট্টা এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰে দিছিলে। আজি সেই মাটিৰ পাট্টাটোৱে দি তেওঁৰ চিটিজেনশ্বিপটো ডিফাইন কৰি আছে। তো আপুনি ভাবকচোন, এখন সৰু পাট্টা, এটা ডকুমেণ্টেশ্যনে আজি কিমান তেওঁক লাভৱান কৰিছে বা তেওঁৰ চিটিজেনশ্বিপটো ছিকিউৰ কৰোঁতে কেনেকৈ হেল্প কৰিছে। তো তাৰ পৰাই বুজিব পাৰি যে এজন প্ৰশাসনিক বিষয়াৰ কিমান ইম্পৰ্টেঞ্চ থাকে। তাৰ লগতে আমাৰ যোনবোৰ স্কিমছ থাকে, যেনেকৈ অৰুণোদয় হৈ গ'ল, জল জীৱন মিছন হৈ গ'ল, এই স্কিমছবোৰ কেনেকৈ গভৰ্ণমেণ্টেতো বনাই দিলে স্কিমছবিলাক, সেইবিলাক ইমপ্লিমেণ্ট কেনেকৈ হ'ব, যে কোনখন গাঁৱে আগতে পাব, কোন ঘৰ মানুহে প্ৰথমতে পাব, কেনেকৈ লেআউটটো হ'ব, পানীত প্ৰথম ক'ত যাব, এই গোটেইখিনি বস্তু বা কোন অৰুণোদয়ত ইনক্লুড হ'ব, কোন নহ'ব, এই গোটেইখিনি বস্তুৱে ডিটাৰমাইন কৰে প্ৰশাসনিক বিষয়াবিলাকে। তো তেওঁলোকে কি কৰে, আল্টিমেটলি আমাৰ প্ৰতিজন চিটিজেনৰ ওচৰলৈ যোনখিনি বেনিফিট তেওঁ পাব লাগে, চিটিজেনজনে মানে নাগৰিকজনে, সেইখিনি তেওঁলোকে আগবঢ়াই লৈ যায়। সেইটো কাৰণে এওঁলোক অনিবাৰ্য হয় আমাৰ এই গভৰ্ণমেণ্ট ছিষ্টেমটোত। আৰু এইটোৱেই হ'ল আমাৰ গণতন্ত্ৰ, যে ইট ইজ ফৰ দ্য পিপল, বাই দ্য পিপল, টু দ্য পিপল। সেইবাবে প্ৰশাসনিক বিষয়াসমূহ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট। এইটোকে প্ৰশাসনিক মেৰুদণ্ড বুলি কোৱা হৈছে। তো এতিয়া চিভিল ছাৰ্ভিচেছ প্ৰিপেৰেশ্যন কিয় কৰিব লাগে? আপুনি যদি চাই, চিভিল ছাৰ্ভিচেছ প্ৰিপেৰেশ্যন কৰিলে আল্টিমেট গ'লটো হৈছে যে আপুনি এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'ল। এতিয়া এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰ হোৱাৰ লগে লগে আপোনাৰ সাংঘাতিক পাব্লিক ইম্পেক্ট থাকে। আপুনি ইমেজিন কৰিব পাৰে, আপুনি 25 ইয়াৰ অল্ড এজনী ছোৱালী, আপুনি পঢ়া শুনা কৰি আপোনাৰ এটা চহীত, এটা পলিচিত আপুনি 10,000 পৰা 10 লাখ মানুহলৈকে আপুনি এফেক্ট কৰিব পাৰে। আপুনি এটা ভাল মাৰ্গদৰ্শক হ'ব পাৰে। তাৰ লগতে আপুনি যেতিয়া নেশ্যনেল ইছ্যুজবিলাকৰ লগত আপুনি ডিল কৰি থাকিব, সৰু সৰু লোকেল ইছ্যুজবিলাকৰ লগত ডিল কৰি থাকিব, আপোনাৰ বৌদ্ধিক কেপাচিটিটো বহুত বৃদ্ধি হৈ গুচি যায়। ইউ বিকাম ভেৰি ইণ্টেলেকচুৱেলি ষ্ট্ৰং। আৰু যেতিয়া এই দুটা বস্তু হয়, আপুনি এজন দক্ষ লিডাৰ হোৱা আৰম্ভ কৰে। গোটেই চিটিজেনবিলাকে আপোনাক ট্ৰাষ্ট কৰা আৰম্ভ কৰে। আৰু এই ট্ৰাষ্টটোৱেই হ'ল যোনটো ভেৰি ৰিকুৱাৰ্ড ইন টুডেজ ছ'চাইটি। বিকজ এজন গুড অফিচাৰে আমাৰ ডেমক্ৰেচিখনক তুলি ধৰিব পাৰে, গোটেই নাগৰিকখিনিক সেইটো কুৱেশ্যন দিব পাৰে যোনটো কুৱেশ্যন এজন নাগৰিকে গভৰ্ণমেণ্টৰ পৰা বিচাৰি থাকে। সেইবাবে এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰ হোৱাটো বিৰাট ইম্পৰ্টেণ্ট হয়। এতিয়া এই বস্তুখিনি কিয় হয়? কাৰণ এই প্ৰিপেৰেশ্যন যেতিয়া আমি কৰি থাকোঁ ন, এই প্ৰিপেৰেশ্যনত আমি 4টা কম্পিটেঞ্চি, 4টা স্কিল ডেভেলপ কৰি থাকোঁ একচুৱেলি, যোনটো আমি গম নাপাওঁ বাট হৈ থাকে। এতিয়া যেনেকৈ আপুনি বহুত ধৰণে প্ৰতিটো বস্তুৰ লগত কানেক্ট হৈ যায়। যেনেকৈ আপুনি হিষ্ট্ৰীৰ লগত পলিটি পঢ়িলে, ইকনমি পঢ়িলে, জিঅ'গ্ৰাফী পঢ়িলে, তো আপুনি বস্তুবোৰ ডিল কৰা আৰম্ভ কৰে, মানে বস্তুবোৰ লজিকেলি বুজা আৰম্ভ হৈ যায়। আপুনি এটা নিউজ অকল তাৰ ইম'চনেল এংগলটো চাই পেলাই আপুনি নাচায়, আপুনি সেই নিউজটোৰ ওচৰে পাঁজৰে কি প্লাছ মাইনাছ আছে গোটেইখিনি চাব পৰা হৈ যায়। আপোনাৰ কেপাচিটিটো বৃদ্ধি হৈ গুচি যায়। তাৰ লগতে আপুনি নিজকে এথিকেলি মানে নৈতিকভাৱেও আপুনি ষ্ট্ৰং কৰি লৈ যায়। আপুনি বুজে যে কনষ্টিটিউশ্যনখনৰ মতেৰে এজন চিটিজেনৰ ৰাইট কি, গভৰ্ণমেণ্টৰ ৰোল কি,
আপুনি কি ধৰণে যদি এজন এডমিনিষ্ট্ৰেটিভ অফিচাৰ হয় তে আপুনি কি ধৰণে মানুহৰ লগত আপুনি চিম্পেথাইজ কৰিব, কি ধৰণে আপুনি তেওঁৰ দুখ সুখখিনি বুজি পেলাই সেই মানুহজনক এটা ৰাইট পাথ দেখাব, আপুনি সেইখিনি ডেভেলপ কৰা আৰম্ভ কৰে। আৰু এইখিনি যেতিয়া আপুনি কৰিব পৰা হৈ যায়, এইখিনি যেতিয়া আপোনাৰ ভিতৰত স্কিল ডেভেলপ হৈ যায়, আপুনি খুব টান ডিচিশ্যন ল'ব পাৰে। আজি যেনেকৈ আমাৰ ইয়াতে বানপানী হৈছে, তো বানপানী হোৱাৰ লগে লগে আপোনাৰ ৰোলটো বিৰাট ইম্পৰ্টেণ্ট হৈছে। আপুনি ইম্পৰ্টেণ্ট ডিচিশ্যনছবিলাক ল'ব লাগিব যে প্ৰথম নাও NDRFৰ ক'ত যাব বা SDRFৰ ক'ত যাব, বা প্ৰথম ৰেস্কিউ ক'ত হ'ব, প্ৰথম ৰিলিফটো ক'ত পাব, কোনখন গাঁৱে পাব, এইবোৰ চব আপোনাৰ ওপৰত ডিপেণ্ড কৰে। আৰু তাৰ লগতে আপুনি কি হয়, আপুনি সাংঘাতিকভাৱে আপুনি নৈতিকভাৱেতো আপুনি এৱেৰ হ'লেই, তাৰ লগত আপুনি নাগৰিক, এজন সজাগ নাগৰিক হোৱাৰ ফালে আপুনি গুচি যায়। তো এই 4টা স্কিল যেতিয়া আমি খুব হাই লেভেলত ডেভেলপ কৰি লওঁ, তো আপুনি ভাবিব পাৰে এইটো এক্সামটো হয়, আৰু আপুনি এনিৱে এইখিনিলৈকে আহি পাবই লাগিব এই 4টা স্কিলত। তাৰপিছত এইখিনি কিন্তু এই এক্সামৰ এই গেপটো পাৰ হওঁতে ইয়াতে আপোনাৰ 99% মানুহ আউট হৈ গুচি যায়, আৰু ইয়াৰে 1% মানুহে গৈ পেলাই আপোনাৰ অফিচাৰ হয়গৈ। বাকী এই যোনখিনি 99% মানুহ, সেই মানুহখিনিৰ কিন্তু এই লেভেলটোলৈকে এই কম্পিটেঞ্চিবিলাক ডেভেলপ হৈ যায়, আৰু এইটোৱে আমাৰ জীৱনত বহুত ভাল ইম্পেক্ট পেলায়। আপুনি যদি চাই, যদি আপুনি এক্সামটো ক্লিয়াৰো নকৰে, আপুনি চাওক আপোনাৰ যোনটো ৰাইজৰ ওপৰত যোনটো আপোনাৰ ইম্পেক্ট হ'ব, সেই ইম্পেক্টটো সাংঘাতিকভাৱে হ'ব। আপুনি কি হ'ব, আপুনি যোনখন ছ'চাইটিত আছে সেই ছ'চাইটিখনত আপোনাৰ এক্টিভ পাৰ্টিচিপেশ্যন হ'ব, কাৰণ আপুনি বস্তুবোৰ বুজিব। আপোনাৰ যিহেতু এটা ইণ্টাৰডিচিপ্লিনাৰী নলেজ অলৰেডি ডেভেলপ হৈ থাকিব, আপুনি যিকোনো কথাত আপুনি এটা সূক্ষ্মভাৱে এনালাইচিছ কৰি এটা ইম্পৰ্টেণ্ট ডিচিশ্যন দিব পৰা কেপাচিটি আহিব। তাৰ লগতে যিহেতু আপুনি আপোনাৰ বৌদ্ধিক বিকাশ কৰি ল'লে, আপুনি আপোনাৰ ঘৰৰ মানুহ হওক বা ওচৰৰ বন্ধুবৰ্গ বা অঙহী বঙহী হওক আপুনি ভাল ৰাস্তা দেখাব পাৰে। আৰু তাৰ লগতে সেই দুটা বস্তু যেতিয়া ডেভেলপ হৈ যায়, তাৰ লগতে আপুনি আপোনাৰ ছ'চাইটিত এজন সজাগ চিটিজেন, এজন সজাগ নাগৰিক হোৱা আৰম্ভ কৰে, মানুহে আপোনাৰ ওপৰত বিশ্বাস কৰা আৰম্ভ কৰে, আৰু আপোনাক চবে কয় যে আপুনি এজন ইনফৰ্ম চিটিজেন হৈ গ'ল। এতিয়া ইনফৰ্ম চিটিজেনটো কিয় ইম্পৰ্টেণ্ট? বিকজ অনলি এন ইনফৰ্ম চিটিজেন কেন ব্ৰিং দ্য বেষ্ট আউট অফ দ্য গভৰ্ণমেণ্ট। আপুনি আজি এক্সামটো ক্লিয়াৰ কৰিলে বা নকৰিলে, কিন্তু এই গভৰ্ণমেণ্টখনৰ যোনটো বেষ্ট, সেইটো আপুনি চিটিজেনশ্বিপৰ পৰাহে আহিব। এজন চিটিজেন ইজ দ্য মষ্ট ষ্ট্ৰংগেষ্ট ইউনিট ফৰ এ ভেৰি ষ্ট্ৰং গভৰ্ণমেণ্ট। গভৰ্ণমেণ্টখন ষ্ট্ৰং তেতিয়াই হয় যেতিয়া চিটিজেনজন ইনফৰ্মড হয়, আৰু ইনফৰ্ম চিটিজেনক এখন গভৰ্ণমেণ্টে খুব ভয় কৰে, বিকজ দে আস্ক কুৱেশ্যনছ। আপুনি যেতিয়া এজন ইনফৰ্ম চিটিজেন, এজন সজাগ নাগৰিক হৈ গ'ল, আপুনি স্বচ্ছ পলিচি বিচাৰিব, আপুনি একাউণ্টেবিলিটি বিচাৰিব, আৰু তাৰ লগে লগে গভৰ্ণমেণ্টে ষ্টেপ আপ কৰিবই লাগিব, আদাৰৱাইজ দে উইল বি ডান, ৰাইট? তো বেচিকেলি আপুনি যদি চাই, আপোনাৰ প্ৰিপেৰেশ্যনটো কৰি আপুনি এজ এন এডমিনিষ্ট্ৰেটৰটো হ'লেই, আৰু যদি নহ'লে আপুনি এজন দক্ষ নাগৰিক হ'ব পাৰিব, আৰু তাৰপিছত আপুনি বিভিন্ন ধৰণে আপোনাৰ ছ'চাইটিত আপুনি কণ্ট্ৰিবিউট কৰি যাব পাৰিব। যদি আপুনি এক্সামটো ক্লিয়াৰ কৰি ল'লে, তেতিয়া আপোনাৰ এটা কনষ্টিটিউচনেল মাইণ্ডছেট থাকিব। আপুনি যিকোনো পলিচি এনেই বনাই নিদিয়ে, আপুনি বস্তুটো চালি জাৰি চাব পাৰিব। আপুনি বুজিব যে এটা পলিচি এজন মানুহৰ কাৰণে বনালে বেলেগ এজনে দুখ পাব নেকি, বা বেলেগ এটা ছ'চাইটি এফেক্টেড হ'ব নেকি, কমিউনিটি এফেক্ট হ'ব নেকি। আপুনি কনষ্টিটিউচনেলি এৱেৰ হ'ব, আৰু সেনেকেই আমি এই যে বিকশিত ভাৰত 2047টো ইমেজিন কৰিছোঁ, সেই বস্তুটো আমি এচিভ কৰিবলৈ সক্ষম হ'ম, কাৰণ এজন এম্পাৱাৰ্ড চিটিজেনেহে আমাৰ ছ'চাইটিখন ডেভেলপ কৰি লৈ যাব পাৰে, আৰু তাত এইখিনি মানুহৰ খুব প্ৰয়োজন হ'ব। আৰু এডমিনিষ্ট্ৰেটৰ হোৱাৰ লগে লগে আপুনি লোকেল লেভেলৰ মানুহখিনিৰ লগত কাম কৰিব পাৰিব, আপুনি পঞ্চায়ত লেভেলৰ মানুহখিনিৰ লগত কাম কৰিব পাৰিব, আপুনি বেলেগক লিডাৰশ্বিপ আৰু মটিভেশ্যন দিব পাৰিব, আপুনি কাৰোবাক ইনস্পায়াৰ কৰিব পাৰিব, আপুনি দুজন মানুহক আৰু ষ্ট্ৰং কৰিব পাৰিব বাই ইয়'ৰ পলিচি। চ' ডেট ইজ এ ভেৰি ইম্পৰ্টেণ্ট থিং ৱেন ইউ বিকাম এন এডমিনিষ্ট্ৰেটৰ। আপুনি ইমেজিন কৰিব পাৰে যে আমাৰ অসমত 3.5 কৰোৰ মানুহ আছে, আউট অফ ইণ্ডিয়াছ 3.5 কৰোৰ, আউট অফ ইণ্ডিয়াছ 140 কৰোৰ মানুহ। আপোনাৰ এটা ছিংগল ভাল পলিচিয়ে নহয় হাজাৰ হাজাৰ মানুহক এফেক্ট কৰিব, হাজাৰ হাজাৰ মানুহক ওপৰলৈ লৈ যাব। আৰু এটা কথা সদায় মনত ৰাখিব যে ৰাইজৰ সেৱাৰ নিচিনা
বেলেগ কোনো আমেজ নাই। ইট হেজ এ গ্ৰেট বিউটি। ছাৰ্ভিং ইজ দ্য মষ্ট বিউটিফুল ফৰ্ম অফ প্ৰেয়াৰ বোলে আপুনি ক'ব পাৰে। এতিয়া কথাটো হ'ল যে পৰীক্ষা যদি ক্লিয়াৰ নহয় তেতিয়া কি হ'ব? আপুনিতো কিবা কৰিব লাগিব। তো তেতিয়া আপুনি কি কৰিব? তো আপুনি প্ৰাইভেট ছেক্টৰলৈ যাব লাগিব। পাব্লিক ছেক্টৰত আপোনাৰ নহ'লে, মানে পাব্লিক ছেক্টৰ মানে মই ধৰি ল'লোঁ চিভিল ছাৰ্ভিচেছে। পাব্লিক ছেক্টৰত বহুত কিবা কিবি থাকে, মানে পাব্লিক ছেক্টৰত আপোনাৰ কিছুমান ইনষ্টিটিউটো থাকে, সেইটোও থাকে, কিন্তু মই ধৰি ল'লোঁ চিভিল ছাৰ্ভিচেছ আপুনি যাব নোৱাৰিলে, তেতিয়া আপুনি প্ৰাইভেট ছেক্টৰ মানে ব্যক্তিগত খণ্ডৰ ফালে যাব পাৰিব। এতিয়া ডিফাৰেঞ্চটো কি হৈ যায় যে ব্যক্তিগত খণ্ডটো এটা নিচ এৰিয়া হয়, মানে এটা স্পেচিফিক জেগাত কাম কৰি থাকে। জেনেৰেলি মাৰ্কেট অৰিয়েণ্টেড কামবোৰ কৰি থাকে, তেওঁলোকে মাৰ্কেট অৰিয়েণ্টেড প্ৰডাক্ট ডেভেলপ কৰি থাকে, আপুনি তাত যাব পাৰিব। আৰু নহ'লে আপুনি পাব্লিক ছেক্টৰত থাকিলে, কিন্তু পাব্লিক ছেক্টৰত কি হয়, যোনটো লেভেল হয়, সেই যোনটো লেভেলত আপুনি মানুহক এফেক্ট কৰিব পাৰে সেইটো সাংঘাতিকভাৱে বেছি। কিন্তু এটা কথা মনত ৰাখিব, প্ৰাইভেট আৰু পাব্লিক ছেক্টৰত থাকিলেহে বস্তুবোৰ ডেভেলপ হয় আৰু বস্তুবোৰ মানে আমাৰ গভাৰ্ণমেণ্টখন আগলৈ যাব বা আমাৰ চিটিজেন বা পপুলেশ্যনটো আগলৈ যাব। তাৰ ৰিজনটো কি হয়, আপুনি চাব পাৰে যে ইনফোচিছ আপোনাৰ আৰম্ভ কৰিছিলে নাৰায়ণ মূৰ্তি। নাৰায়ণ মূৰ্তি এইটো এটা পাব্লিক ছেক্টৰ কোম্পানীয়ে ষ্টাৰ্ট কৰিছিলে, কিন্তু এইটোৱে এতিয়া ইণ্ডিয়াৰ IT যোনটো ষ্ট্ৰং বেকবোন সেইটো ডিফাইন কৰি আছে। নাৰায়ণ মূৰ্তি নাথাকিলে, মানে নাৰায়ণ মূৰ্তিটো প্ৰাইভেট ছেক্টৰ আল্টিমেটলি, ব্যক্তিগত খণ্ড, কিন্তু তেওঁৰ যোনখিনি কাম সেইটোৱে কমপ্লিমেণ্ট কৰিছে ইণ্ডিয়াৰ গভাৰ্ণমেণ্টক। বুজি পাইছেনে? তো এনেকুৱা নহয় যে আপুনি যদি প্ৰাইভেট ছেক্টৰত গুচি গ'ল আপুনি সেৱা কৰিব নোৱাৰিব। আপুনি আপোনাৰ হিচাপত যিমান মন যায় সিমানেই সেৱা কৰিব পাৰিব, কেৱল আপোনাৰ ডাইমেনশ্যনটো কম হৈ যাব। তো এতিয়া আপুনি চাব পাৰে ইয়াতে মানে মই এটা কম্পিটেঞ্চি কাৰ্ভ দিছোঁ। তো বেচিকেলি এইখিনি হ'ল আমাৰ স্কিলছ, যোনখিনি আমাৰ ডেভেলপমেণ্ট হয় যদি আমি প্ৰিপেৰেশ্যন কৰোঁ। 1 বা 2 বছৰ ভাল প্ৰিপেৰেশ্যন কৰাৰ লগে লগে আপুনি চাওক, আপুনি ক্ৰাইচিছ মেনেজমেণ্ট, এনালাইটিকেল প্ৰব্লেম ছলভিং বা পলিচি, এথিকেল এণ্ড কনষ্টিটিউশ্যন মৰেলিটি, এইখিনিত আপুনি সাংঘাতিকভাৱে ভাল হৈ গুচি যায়। তো এনেকুৱা হ'লে কি হয় যে ইয়াৰ পিছত আপুনি ছাপ'জ এই 99% মানুহত আনফৰ্চুনেটলি আহিব লগা হ'ল। আনফৰ্চুনেটলি বোলে কৈছোঁ কাৰণ প্ৰিপেৰেশ্যন কৰি চবেই ছাকচেছেই বিচাৰে, কিন্তু তেতিয়াও আপুনি যদি ইয়াৰ পৰা যদি আপুনি বিচাৰে যে মই ল'লৈ যাওঁ, কৰোঁ, ইয়াৰ পৰা যদি বিচাৰিলে মই এণ্টাৰপ্ৰিনিয়ৰশ্বিপ কৰোঁ, ইয়াৰ পৰা আপুনি বিচাৰে যে মই প্ৰাইভেট ছেক্টৰত যাওঁ, তাত আপুনি কি হ'ব, আপুনি যি ধৰণৰ কামেই কৰিব, যেনেকুৱাই পলিচি বনাব, আপোনাৰ এই চব পলিচিবিলাক বেকড বাই অল দিছ নলেজ হ'ব, যোনবোৰ নলেজ আপুনি গেইন কৰিলে এই UPSC প্ৰিপেৰেশ্যনটো কৰি। এণ্ড আই এম প্ৰিটি মাছ চিয়'ৰ যদি আপোনালোকে সেই ধৰণে কাম কৰিব পাৰে, সেই ইনষ্টিটিউট বা সেই ছেক্টৰটোত কাম কৰিব পাৰে, ইউ উইল বি বেটাৰ দেন 90% অফ আদাৰ এমপ্লয়িজ। চ' বেচিকেলি আপুনি পাছ কৰক বা নকৰক, আপোনাৰ এই কম্পিটেঞ্চিখিনিয়ে আপোনাক সদায় ওপৰলৈ লৈহে যাব। আপুনি যি পলিচি বনাব আপোনাৰ সেই ব্যক্তিগত খণ্ডত, সেইটোৱে মেবি মই ভাবোঁ বহুত মানুহতছে বেটাৰ আপুনি কৰিব। আপুনি যোনখিনি পলিচি বনাব আপুনি জানিব যে কনষ্টিটিউশ্যনেলি কাৰেক্ট হয় নে নহয়, ইম্পৰ্টেণ্ট হয় নে নহয়, মই এইটো কৰিব লাগে নে নালাগে, এইটো বস্তু লিগেল হ'ব নে নহয়। তো অল দিছ থিংছ হেল্পছ ইউ টু বিকাম বেটাৰ ইন এনিথিং ডেট ইউ ৱান্ট টু ডু ইন ইয়ৰ লাইফ। এতিয়া এজন অফিচাৰৰ ট্ৰেজেক্টৰীটো আপুনি যদি চাই, প্ৰথমতে এক্সপিৰিয়েঞ্চ থাকে তাৰপৰা তেওঁ ছাব ডিভিজন লেভেলত সোমায়। ইয়াতে আপোনাৰ এছিষ্টেণ্ট কমিশ্যনাৰ, তাৰপিছত আপোনাৰ আহি গ'ল মেজিষ্ট্ৰেট, মানে জুনিয়ৰ মেজিষ্ট্ৰেট, এনেকুৱা কিছুমান মানুহ আহি যায়। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট কালেক্টৰ আহি গ'ল, ইয়াতে আহিলে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, ডেপুটি মেজিষ্ট্ৰেট, এইখিনি মানুহ আহি গ'ল, ৰাইট। এতিয়া এই মানুহখিনিয়ে তাৰপিছত আপুনি লাহেকৈ আপুনি গৈ পেলাই ছেক্ৰেটাৰী বা পলিচি হেডলৈকে আপুনি যাব পাৰে। এতিয়া কথাটো হৈছে যে এই যে এক্সপিৰিয়েণ্টৰ পৰা এইখিনি টাইম লাইন এই 30 years আপুনি ধৰি লওক, এই 30 years আপুনি টোটেলি নেশ্যনক সেৱা কৰিব পাৰিব, আমাৰ দেশখনক আপুনি আপোনাৰ টোটেল ছাৰ্ভিচটো দিব পাৰিব, আৰু তাতছে বিউটিফুল বস্তু একো নাই চাগে। বাট যদি আপুনি নোৱাৰেও তেতিয়াও কিন্তু এটা কথা, আপোনাৰ যোনখিনি নলেজ থাকিব সেই নলেজখিনি দি আপুনি এজন ইনফৰ্ম চিটিজেনৰ পৰা আপুনি যদি মন কৰে আপুনি এটা প্ৰেছাৰ গ্ৰুপ খুলিব পাৰে,
প্ৰেছাৰ গ্ৰুপ মানে আমাৰ আছু হৈ গ'ল, ৰিচেণ্টলি আপোনাৰ CJP হৈ গ'ল, এনেকুৱা প্ৰেছাৰ গ্ৰুপ মানে CJP এতিয়ালৈকে হোৱা নাই বাট হোম বোলে কৈছে। তো প্ৰেছাৰ গ্ৰুপ খুলিব পাৰে আপুনি। তেনেকৈ আপুনি মানুহবিলাকৰ যোনবোৰ মানুহ আপোনাৰ লগত জড়িত হৈ থাকিব, সেই মানুহখিনিৰ লগত আপুনি নতুন পলিচি ডিমাণ্ড কৰিব পাৰে গভৰ্ণমেণ্টৰ পৰা যে আমাক এইটো পলিচি লাগে। লাহে লাহে আপুনি এটা ছ'চাইটিৰ আগধৰোতা হ'ব পাৰে আৰু আপুনি লাহে লাহে পলিটিক্সৰ ফালেও যাব পাৰে। আৰু আপোনাৰ নিচিনা পলিটিচিয়ান বা আপোনাৰ নিচিনা লাৰ্ণ মানুহ এজন আই থিংক আৰু নেক্সট 15 to 20 yearsত বিৰাট ইম্পৰ্টেণ্ট হ'ব, বিকজ ইণ্ডিয়া ইজ মুভিং টুৱাৰ্ডছ এতিয়া মানে পলিটিচিয়ানছবিলাক সেইটো হৈ থাকিলে নহ'ব। এই যে আগতে কিছুমান পলিটিচিয়ানছ আছে ন, বোলে প্ৰথমতে ছিংগাৰ আছিলে, গান গাইছিলে, এতিয়া গৈ পেলাই পলিটিচিয়ান হ'ল, সেইবিলাক আৰু নচলিব। তাৰমানে এতিয়া আপোনাৰ একচুৱেলি মানে কি বোলে কিছুমান থাকে ন যে আমুক ডিষ্ট্ৰিক্টত সি বহুত কিবা কিবি তাৰ ক্ৰিমিনেল কেছ আছে এণ্ড ষ্টিল হি বিকামছ এ পলিটিচিয়ান। ধৰ্মৰ নামত আহিলে বা জাতিৰ নামত আহিলে সেই বস্তুটো বন্ধ হ'ব লাহে লাহে বোলে মোৰ এটা অনুমান হৈছে। আপোনাৰ তাৰে এটা বহুত লাইভ এক্সাম্পল হ'ল S. Jaishankar. He is a former bureaucrat and he has become a politician now. So both কমপ্লিমেণ্টছ ইচ আদাৰ। আপুনি যদি নহয়ও আপুনি এজ এ চিটিজেন থাকি, এজ এ নাগৰিক থাকি আপুনি নিজৰ এটা আইডিয়া ফিলচফি লৈ এখন ছ'চাইটিক লগত আপুনি পলিটিক্সত তেতিয়াও আপুনি সোমাই পেলাই আপুনি বহুত চেঞ্জেছ আনিব পাৰে। চ' বেচিকেলি মোৰ ভিত্তিত এজন মানুহক এই প্ৰিপেৰেশ্যন কৰাটো বহুত ইম্পৰ্টেণ্ট হৈ যায়, বিকজ এইবিলাক যোনখিনি মই কথা এই শ্লাইডখনত ক'লোঁ, এই কথাবিলাক যে আপোনালোকক বুজালোঁ, এই বস্তুবোৰ অকল এই প্ৰিপেৰেশ্যনটো কৰিলেহে বুজি পোৱা যায়। আৰু সেইখিনি বুজাটো আমাৰ সকলোৰে, মই এতিয়া ভাবোঁ ইট শ্বুড বি এ মাষ্ট। চ' আপুনি যদি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি আছে বা আপুনি প্ৰিপেৰেশ্যন কৰি আছে, আপোনাক যদি অনেষ্ট ফিডবেক লাগে, কিবা যদি আপোনালোকক ইনফৰমেশ্যন লাগে, কিবা আপুনি যদি ভিডিঅ'টোত বেয়া পালে বা ভাল পালে, সেইখিনি আপুনি কমেণ্ট কৰি জনাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মোক লগত লৈ বা মই আপোনাৰ লগত থাকি মই আপোনাক এই প্ৰিপেৰেশ্যনটোত হেল্প কৰিব বিচাৰিছোঁ। Thank you so much for watching the video, and I believe everybody should aspire to become a civil servant, because ultimately there is no harm, there is nothing যে আপুনি ফেইল কৰিলেও ফেইলিয়ৰ বোলে কোৱা যাব, because you become somebody who everybody will look up to. Thank you for watching once again. Thank you. See you soon.